So guys, welcome to back to my blog channel. So guys, আজি আপোনালোকক গলচপা মন্দিৰ আজি আপোনালোকক ভালদৰে দেখুৱাম। So guys, আপোনালোকে ভিডিঅ'টো আজি কন্টিনিউ কৰি থাকিব guys। কোন ভিডিঅ'টো স্কিপ নকৰিব guys। বাইক কন্টিনিউ পাক কৰিলো। তো বলক ভিডিঅ'টো আৰম্ভ কৰো। So guys, গলচপা মন্দিৰ মেইন গেট এখন গাইস গলচপা মন্দিৰ মেইন গেটখন চাক মজা এখন গাইস এটা লাহে লাহে আমি এটা ভিতৰলৈ এটা লাহে লাহে যাম গাইস গৈ আছো এতিয়া তোমাক ভালদৰে দেখুৱাম গাইস গলচপা মন্দিৰ গাইস ভিডিঅ'টো কন্টিনিউ কৰি থাকিব গাইস গৈ আছো লাহে লাহে গাইস গৈ আছো লাহে লাহে গাইস আপোনালোকে যে ভাবে গাইস বিয়া যি পাতে বিয়া ক'ত পাতে গাইস গাইস এয়া মন্দিৰত পাতে গাইস গলচপা মন্দিৰ ইয়াতে গাইস বিয়া পাতে চাক গাইস গলচপা মন্দিৰ লাহে লাহে ভিতৰলৈ আমি সোমাই গৈ আছো গাইস খেয়া এটা কৰিলো কৃষ্ণ গাইস লাহে লাহে সোমাই গৈ আছো গাইস গলচপা মন্দিৰ গাইস ভিতৰটো চাক মজা এটা গাইস মেইন মন্দিৰটো চাক এবাৰ কি মজা লাগিছে গাইস গাইস আমি ভিতৰত আছো চাক কি মজা লাগিছে গাইস ভিডিঅ'টো চাই ভাল লাগিছে তো লাইক শেয়াৰ কমেন্ট আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো কল কৰি দিয়ক মই দিন নতুন ভিডিঅ' আপোনালোকৰ মোবাইলত ন'টিফিকেশ্যন সোনকালে সোমাব গাইস এবাৰ গলচপা মন্দিৰ গাইস এবাৰ बैक साइड तो साग एबार তোমালোকক দেখুৱাইছো গাইস बैक साइड দেবা চাক গাইস পাহাৰৰ ওপৰত আছো গাইস পাহাৰৰ ওপৰত গলচপা মন্দিৰ গাইস ইয়াতে গাইস বিয়া পাতে চাক গাইস কি ধুনীয়া লাগিছে গাইস পৰিৱেশটো কি সেউজীয়া পাহাৰৰ ওপৰত মন্দিৰ কি মজা এটা লাগিছে গাইস so guys